নমস্কাৰ সকলোকে মোৰ নতুন এটা মিনি ব্লগলৈ স্বাগতম জনালে যেহেতু বহুত দিন কতো ফুৰিব যোৱা হোৱা নাছিল সেয়ে ভাবিলো দাদা আৰু মই যি শিৱসাগৰলৈ আহিছো আৰু ইয়াত যি তলাতল ঘৰ শিৱসাগৰ আহিলে যেহেতু তলাতল ঘৰ নোসোমোৱাকৈ যাবই নোৱাৰি মানে যেহেতু ঐতিহাসিক স্থান হয় ঐতিহাসিক আমাৰ সম্পদ হয় তলাতল ঘৰ গতিকে ইয়াত এবাৰ সোমালো ইয়াৰ ভিতৰ পৰিৱেশটো আপোনালোকে চাওক ইয়াত কেনেধৰণে ৰুমবোৰ আছে গুহা টাইপত আছে মানে এইটো বহুতে কয় যে ইয়াৰ ভিতৰত সোমালে ওলাবলৈ কঠিন বুলি তেনে ধৰণৰ নহয় বাৰু বাহিৰৰ পৰা ইয়াৰ পৰিৱেশটো এবাৰ চাওক এইবোৰ চাওক কিমান ৰুম আছে গুহা টাইপত আছে ইয়াৰ ভিতৰে তোমাৰ এটা জেগাৰ পৰা অন্য এটা জেগাত ওলাই যাব পাৰিগে ইয়াৰ চাৰিওফালটো চাওক বাহিৰৰ পৰিৱেশটো সকলো এবাৰ ভালদৰে চোৱা কেনেমান সুন্দৰ এটা জেগা আৰু ইমান বহল এটা অঞ্চল বুলি ক'ব পাৰি ইমান এটা ডাঙৰ এলেকা হয় ইয়াতে সকলোবোৰ মানুহ বিভিন্ন ঠাইৰ পৰা আহিছে বিভিন্ন দেশৰ পৰাও ইয়াত পৰ্যটকসকল আহি ইয়াত চাইছে